নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ভাগ্যশ্ৰী ভাইলি অন্য এটা মিনি ব্লগৰ মাজলৈ আৰু এইটো দেখিছেনে এইটো হৈছে ঢোল আৰু এই ঢোলটোলৈ আজি মই কোনো অনুষ্ঠান বা প্ৰগ্ৰেমলৈ যোৱা নাই গৈছোঁ পিকনিক খাবলৈ আৰু এই ভিডিঅ'টো 1 জানুৱাৰীৰে হয় জানেনে কিন্তু এই এলিহাজনে এডিট নকৰিহে আজি আপলোড কৰিছে ৰ'দটো মূৰত লৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ আমাৰ নিজৰ গন্তব্যস্থানলৈ এয়া আহি পালোঁ আমাৰ গন্তব্যস্থান আৰু এতিয়া সকলো নিজৰ নিজৰ কামত ব্যস্ত ময়ো ব্যস্ত হৈ পৰিছোঁ ভিডিঅ' কৰাত আৰু এই মুহূৰ্তবোৰ ধৰি ৰাখিব লাগে নহয়নে এই মুহূৰ্তবোৰ এতিয়া ধৰি ৰাখিম কাইলৈ স্মৃতিলৈ পৰিৱৰ্তন হ'ব এইবোৰ ভাবিয়ে ভাল লাগে আৰু এই বহুত দিনৰ মূৰত এইবোৰ এনেও চাবলৈ মন যাব নহয়নে আৰু ঢোলটো যে নিছিলোঁ ঢোলটো বজাই পিনি এটা ভিডিঅ' কৰা হ'ল আৰু এই ভিডিঅ'টো অলৰেডি আপলোড কৰা হৈছে ভাগ্যশ্ৰী ভাইলিৰ ফেচবুক পেজত আপোনালোকে চাবগৈ পাৰে আৰু শেষত এনেকৈ এসাঁজ খাই আমি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ আজি ভিডিঅ'টো ইমানেই আকৌ এটা নতুন ভিডিঅ'তে লগ পাম আজিলৈ বিদায়